স্বাগতম জনাইছোঁ আমি চন্দ্ৰৰ উপৰি ভাগৰ পৰা মানে ওপৰ ভাগৰ পৰা চাওক এইটো ৰেল লাইন বনাই আছে গুৱাহাটীৰ পৰা চন্দ্ৰলৈ কিদৰে কেনেকৈ ট্ৰেইনত আহিব পাৰিব আপোনালোকক দেখুৱাম এইটো গুৱাহাটীৰ পৰা চন্দ্ৰলৈকে অহা ৰেল লাইন বনাই আছে চাওক এইবিলাক হৈছে চন্দ্ৰৰ বল্ডাৰ এইবিলাক কয় চন্দ্ৰৰ বল্ডাৰ বুলি চাওক আপোনালোকে যদি দেখুৱা নাই এইটো চন্দ্ৰৰ হিল কেনেকুৱা আপোনালোকক দেখুৱাইছোঁ চাওক এইবিলাক চন্দ্ৰৰ উপৰিভাগটো কেনেকুৱা ইয়াত উত্তপ্ত মানে বহুত গৰম ইয়াত থাকিব নোৱাৰি গৰমত ইয়াতে আমি চন্দ্ৰৰ ওপৰলৈকে বাইক লৈ আহিছোঁ আমি এই 3-4খন মান বাইক লৈ আহিছোঁ আৰু লগত আছে কেইজন মানে এই চাইকেল লৈ আহিছে আমি আহিছোঁ নগাঁৱৰ পৰা আহিছোঁ এইবিলাক লৈ আহিছোঁ এইবিলাক আছে কিছুমান আমাৰ টিম আহিছোঁ 20জন টিম আহিছোঁ এজনে এইখন মিলা গাড়ী লৈ আহিছে ৰাস্তাবিলাক দিছে বোলে ঢালাই কৰি বনাই দিব চাওক আপোনালোকে যে পানী খাই আছে ক'ৰ পৰা পানী খাই আছে আপোনালোকে বৰষুণ ক'ৰ পৰা পায় চাওক ইয়াৰ পৰা বৰষুণ পায় ইয়াৰ পৰা পানী তললৈকে গৈ আছে চাওক এই চন্দ্ৰৰ ওপৰৰ পৰা পানী চাওক এইবিলাক চন্দ্ৰৰ বল্ডাৰ হয় কেনেদৰে চন্দ্ৰৰ বল্ডাৰ এইবিলাক ভিডিঅ'টো ভালদৰে বনাব পৰা নাই কাৰণ ইয়াতে বহুত গৰমত থাকিব নোৱাৰি আমাৰ কলিজাবিলাক হাওঁফাওঁবিলাক একদম শুকাই মজি গৈছে মানে আমাৰ গাঁৱলীয়া ভাষাত মজি যা বুলি কয় চাওক এইবিলাক কেনেকুৱা এইবিলাক জংঘল